যেনে ক'বা ভয় খাব নালাগে আৰু চিন্তাৰ কোনো কাৰণ নাই আমি তোমালোকৰ ছোৱালী মানে আমাৰো ছোৱালী সিহঁতে আমাক অন্যায় কৰিব নেকি দেৱিকা নোৱাৰে কিন্তু কিয় মহিলা কিনো কৰিলে সমাজ সকলো কেৱল মই কোৱা কথা মতে কাম কৰোঁ এইবাৰ মই যাওঁ সেইবোৰ সকলো মানুহৰ ঘৰত তই কিয় ভয় কৰি দাদা মই আছোঁ নহয় যায় ঠিক আছে দাদা উড়ি যা উড়ি যা উড়ি যা উড়ি যায় পাগল মন চাচোন আমাৰ এই নদীখন কেনে সুন্দৰ নহয়নে এই নদীখনে আমাৰ গাঁওখনৰ জীৱনে কত যে ইতিহাস এই নদীখনৰ সৈতে আমাৰ সুখ দুখ হাঁহি আনন্দ সকলোবোৰ এই নদীখনৰ সৈতে বিলীন হৈ গৈছে সকলোৰে থাকে তোৰ বেয়া লগা নাই মই অলপ সহায় কৰি দিওঁ দে নালাগে আপুনি আৰু যাওক আমি আছো নহয় কি কৰিছ নালাগে এই ময়ূৰী নদীলৈ গৈ এই মাছ পুঠি কেইটামান যোগাৰ কৰিছে এই হিচাপ কাম কৰ দুখীয়াইহে ভালদৰে বুজি পায় কিয়নো কেতিয়া আপোনালোক বজাৰৰ পৰা আহি চোতাল পোৱাৰ আগতে কিন্তু সকলোবোৰ কথা কৈছে আৰু এতিয়া মন মাৰি সেই মজিয়াতে বহি আছে আৰু মৌজাদাৰৰ বিপক্ষে সিদ্ধান্ত ল'বলৈ সেই গাঁৱৰ ৰাইজে ভয় কৰিছে গতিকে আমাৰ নামাতিলে আমাৰ বৰ কষ্ট হ'ব কষ্ট মোৰ লগতে দলটিৰ বাকীবোৰ নহ'ব ভক্তি বহুদিন পৰা আমাৰ সময় আহিব সুযোগো আহিব তেথিমলা অকথ্য নিৰ্যাতন কৰি ঠেকি খুন্দি মৰাৰ পিছতো চুপ হৈ আছে সেইখন সমাজে যিখন সমাজে সম্ভাৱনীক এটা ৰজগৰৰ সৈতে ত্যাগ দিয়াৰ পিছতো চুপ হৈ আছে সেইখন সমাজে নাৰী চেপি খুন্দি শেষ কৰি পেলোৱা আৰু তাৰ পিছত দলিয়াই পেলোৱা নমস্কাৰ গ্ৰহণ কৰিব আখৰা প্ৰস্তুতিৰ ষষ্ঠ নিবেদন ৰাজেন দাস পৰিচালিত আৰু ৰচিত স্বৰ্ণমৃগ অহা 8 আৰু 9 তাৰিখ অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে আমি BHB কলেজৰ প্ৰেক্ষাগৃহত আমি মঞ্চস্থ কৰিব ওলাইছোঁ মই এই ভিডিঅ'টোৰ যোগেৰে আমাৰ সকলো শুভাকাংক্ষী ৰাইজক আখৰাৰ ভাল পোৱা আৰু নাট্যপ্ৰেমী ৰাইজক মই আখৰা প্ৰস্তুতিৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহক অহা 8 আৰু 9 তাৰিখ আমাৰ BHB কলেজৰ প্ৰেক্ষাগৃহত আমি মঞ্চস্থ কৰিম ৰাজেন দাস ৰচিত আৰু পৰিচালিত নাটক স্বৰ্ণমৃগ আৰু আখৰা প্ৰস্তুতিৰ এয়া ষষ্ঠ নিবেদন ইয়াৰ আগতেও আমি ভালেখিনি নাট ইতিমধ্যে আমি ৰাইজৰ আগত এৰি দিছোঁ আৰু এইবাৰ আমি আশা কৰিছোঁ ৰাইজে শুদ্ধভাৱে সঠিকভাৱে তেওঁলোকৰ নিজৰ দিহা পৰামৰ্শ আগবঢ়াব আৰু আমাক সহযোগিতা যোগাব আৰু আমাক আশীৰ্বাদ দিব এই উদ্দেশ্যেৰে আমি অহা 8 আৰু 9 এপ্ৰিলত আপোনালোকৰ সন্মুখত এৰি দিম ৰাজেন দাস ৰচিত আৰু পৰিচালিত নাটক স্বৰ্ণমৃগ ধন্যবাদ